আজি আমাৰ পৰ্বতজৰা আমাৰ দলৰ ডিষ্ট্ৰিক্টো হয় আৰু সাব ডিভিজনো হয় আৰু ব্লকো হয়। এই পৰ্বতজৰাৰ আজি আমাৰ কাৰ্যকৰ্তাবিলাকৰ মিটিঙত মই অংশগ্ৰহণ কৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচনক লৈ পেলাই আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত আমাৰ বিভিন্ন ব্লকত বিভিন্ন সমষ্টিত মিটিং চলি আছে আৰু পৰ্বতজৰাৰ আজি সুন্দৰ এটা মিটিং হ'ল। ইয়াত সকলো আমাৰ প্ৰাইমাৰী কমিটি সকলো VC-DC উপস্থিত আছে আৰু আজি মই আলোচনা কৰি এই কথাটো গম পালোঁ যে দীঘলীয়া সময় BPF-ৰ যিটো অপশাসন দুৰ্নীতি আছিলে এই কথাটো পৰ্বতজৰা ৰাইজে খুব ভালকে বুজি পাইছে আৰু এতিয়া পৰ্বতজৰাত UPPL বহুত শক্তিশালী ৰূপত আজি তেখেতসকলে কাম কৰি আছে। গতিকে আগন্তুক যি লোকসভা নিৰ্বাচন ইয়াত আমাৰ 40টা সমষ্টিৰ ভিতৰত পৰ্বতজৰা সমষ্টিয়ে হাইষ্ট ভোট দিব এনেকুৱা মোৰ লাগিছে। সেইকাৰণে মই আমাৰ পৰ্বতজৰাৰ যিসকল কৰ্মকৰ্তা কাৰ্যকৰ্তা বিষয়ববীয়া আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এই পৰ্বতজৰা অঞ্চলত শান্তি সম্প্ৰীতি সমন্বয় সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস এইটো যাতে অটুট থাকে ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া ৰমজান মাহ চলি আছে, মই ৰমজান মাহৰ আমাৰ মাইনৰিটি দাদা ভাই সকলক শুভেচ্ছা জনাইছোঁ আৰু হোলী আহি আছে, 2 দিন পিছত হোলী হ'ব। এইকাৰণে আমাৰ যিসকল হিন্দু দাদা ভাইসকল আছে সকলোকে মই হোলীৰ শুভেচ্ছা জনাইছোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিত যেহেতু মাইনৰিটিৰ এটা বেছ আছে, ডাঙৰ এটা ভোট আছে মাইনৰিটি, এই ক্ষেত্ৰত দেখা গৈছে UDF-এ কিন্তু BPF-ক সমৰ্থন কৰা দেখা গৈছে। এই ক্ষেত্ৰত আপোনালোকে UPলৈকে অসুবিধা হ'ব নেকি? এতিয়ালৈকে দেখা নাই, আমি শুনিহে আছোঁ, কিন্তু UDF-এ BPF-ক হেল্প কৰা বুলি দেখা নাই, মানে কথাটো শুনিহে আছোঁ। এতিয়া কথা হৈছে কি যে আজি UDF-এ কি কাৰণত BPF-ক ইয়াত সমৰ্থন দিব ইয়াৰ যুক্তিটো মই নাজানো, কাৰণ ইয়াত সংঘাতবিলাক আগত যিটো হৈ গ'ল এই সংঘাতময় পৰিৱেশটো হিংসাত্মক পৰিৱেশটো কেনেকৈ দলবিলাকে পাহৰি গৈছে মই নাজানো। যে 17 বছৰ BPF-ৰ সময়ত যিমানখিনি পৰিৱেশ পৰিস্থিতি বিনষ্ট হৈছিলে, আমাৰ জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় শেষ হৈ গৈছিলে, এই অঞ্চলটো এটা হিংসাত্মক অঞ্চল হিচাপে ৰূপান্তৰ কৰা হৈছিলে। আজি এই পৰিৱেশ সম্পূৰ্ণভাৱে আজি পৰিৱৰ্তন হৈ গ'ল। আজি শান্তি আহিল, নিৰাপত্তা আহিল, সমন্বয় আহিল, সুন্দৰ এটা পৰিৱেশ আহিল। গতিকে দল সংগঠনে নিজৰ নিজৰ কথাটো চিন্তা কৰিব, কিন্তু যোনে যি চিন্তা নকৰক কিয় 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি উন্নয়ন ঐক্যতা আৰু এই অঞ্চলৰ নিৰাপত্তাৰ কথাটো যাতে চিন্তা কৰে মই সেইটোকে সকলোকে আপিল কৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচনত আছে UPPL-ৰ মেইন এজেণ্ডা কি হ'ব, কি লৈ আপোনালোকৰ ৰাইজৰ মাজত? কি লৈ বুলি নহয়, আমি কি নল'ম সেইটোহে কথা। আজি UPPL-এ 3টা বছৰত ইমান কাম কৰিলে, কোনটো কথা ক'ম আমি, আমাকতো মানে কথা ক'বলৈ 3 ঘণ্টা 4 ঘণ্টা লাগিব। 3টা বছৰত আজি আমাৰ উদ্দেশ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা, শান্তি প্ৰতিষ্ঠা হৈ গ'ল, নিৰাপত্তা প্ৰদান কৰা, নিৰাপত্তা হৈ গ'ল, সমন্বয় কৰা, সমন্বয় আহি গ'ল, গণতান্ত্ৰিক বাতাবৰণ এটা সৃষ্টি কৰা, আজি গণতান্ত্ৰিক বাতাবৰণ আহি গ'ল, সুশাসন এটা গঢ়ি তোলা, ভাল এটা সুশাসন আহি গ'ল। ইয়াত কোনো ঘুষ ঘাচৰ এটা পৰিৱেশ নাই, হাজাৰ হাজাৰ মানুহ চাকৰি পাইছে, 8 আনা পইচাও ঘুষ দিব লগা হোৱা নাই। আনপিনেদি শিক্ষাৰ অনুষ্ঠানবিলাক আমি বহুত ভাল কৰিলোঁ, খেতিয়কসকলৰ লগত আমি কাম কৰি আছোঁ, মহিলাসকলৰ লগত কাম কৰি আছোঁ, ল'ৰা ছোৱালীবিলাক মানৱ সম্পদ গঢ়াৰ কাৰণে আমি বডোফা সুপাৰ 50 IS IPS UPSC ইঞ্জিনিয়াৰিং মেডিকেলৰ কাৰণে কোচিং দিয়াইছোঁ, চব কামেই আমি কৰিছোঁ। গতিকে আজি শান্তি প্ৰতিষ্ঠা কৰাৰ পৰা উন্নয়নলৈকে যিমানখিনি কাম আছে আমি চব কাম কৰিছোঁ। ৰাইজৰ ওচৰত যাবলৈ আমাৰ কোনো শংকা নাই, আমাৰ বিশ্বাস আছে, আমাৰ ৰাইজৰ ওপৰত সম্পূৰ্ণভাৱে আস্থা আছে। সেইকাৰণে এইটো নিৰ্বাচন আমাৰ কাৰণে কোনো এটা কমপ্লিকেটেড নিৰ্বাচন নহয়। এফালেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত গঢ়াৰ যিটো এটা এজেণ্ডা তৈয়াৰ কৰিছে, এইটো ৰাইজে ইতিমধ্যে বুজি পাইছে, আঁচনিবিলাক গ্ৰাছৰুটত আহি পাইছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন যেনেকৈ উন্নত এখন ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে, ইয়াৰ নমুনা ৰাইজে ইতিমধ্যে দেখিবলৈ পাইছে। BTR-ত আমি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিছে, ৰাইজে দেখিবলৈ পাইছে। গতিকে ইয়াত আৰু বেলেগ ইছ্যু নাই, চব ইছ্যু আমাৰ হাতত, বিৰোধীৰ হাতৰ একো ইছ্যু নাই।